নমস্কাৰ বিহুৰ নতুন এটা অনুষ্ঠানলৈ আপোনালোকক ওলগ জনাইছোঁ মই লক্ষ্মী আৰু মিচিমি লগতে আমাৰ ষ্টুডেণ্টসকলক লৈ এয়া চাওকচোন লক্ষীনগৰ বিহু মঞ্চত আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ আজি আমাৰ লক্ষীনগৰত এটি বিহু অনুষ্ঠান আছে তাতে আমি প্ৰগ্ৰাম কৰিব আহিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যেন আমাৰ প্ৰগ্ৰাম ভাল হয় পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ তৰফৰ পৰা সমূহ ছাত্ৰ ছাত্ৰীক আপোনালোকে আশীৰ্বাদ দিব ৰঙালী বিহুৰ ৰঙৰ উৎসৱ ৰঙালীয়ে যেন সকলোকে আনন্দ দিয়ে এই সকলোৰে মনত আনন্দ আহে আৰু সেয়াই কামনা আৰু আমাৰ পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ পৰাও নাম প্ৰসংগৰ গীতৰ অনুষ্ঠান আপোনালোকে সকলোকে আশীৰ্বাদ দিব ধন্যবাদ আপোনালোকে জানি সুখী হ'ব যে ইতিমধ্যে সত্ৰীয়া নৃত্যৰ বিদ্যালয় পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা লক্ষ্মী মহন্ত আৰু মিচিম মহন্তৰ পৰিচালনাত অসম সাহিত্য সভা ৰবীন্দ্ৰ ভৱন শিল্পগ্ৰাম ICCR আদি মঞ্চৰ যোগেদি পৰিৱেশন কৰি থকা হৈছে আমি পূৰ্ণমূৰ্তি গোপালদেৱ কলাক্ষেত্ৰৰ পৰা আহিছে নাচিবলৈ চবলৈকে বিহু শুভেচ্ছা থাকিলে সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি সকলো ৰেডি হৈছোঁ এতিয়া গোপালদেৱ কলাক্ষেত্ৰৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া পৰিৱেশন কৰিব আহকচোন চাওঁ লক্ষ্মী মহন্ত আৰু মিচিমি মহন্তৰ পৰিচালনাত সত্ৰীয়া বিদ্যালয় পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ দ্বাৰা প্ৰথমতে নামৰ আধাৰত নৃত্যানুষ্ঠান দ্বিতীয়তে বিহু ঘূৰণীয়া গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন উক্ত গোপালদেৱ কলাক্ষেত্ৰৰ তৰফৰ পৰা পৰিৱেশন কৰিব লগা ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰমে শ্ৰী পূজা চৰাক ময়ূৰ দাস ৰিধি দাস এনিকা খুটি ইয়াক্ষী হাজৰিকা দৰ্শনা ভিয়া কন্যাশ্ৰী বৰা যুধিষ্মান কলিতা ঋতুস্মান কলিতা আৰু কৃষ্টি বৰা আপোনালোকৰ যি অনুষ্ঠান আমি প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ লক্ষ্মী মহন্ত আৰু মিচিমি মহন্তৰ পৰিচালনাত সত্ৰীয়া বিদ্যালয় পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ দ্বাৰা এই অনুষ্ঠান আমি আৰম্ভ জনাইছোঁ বহাগ মাথো এটি ঋতু নহয় এই সময়ত ভূপেন মামালৈ বাৰুকৈয়ে মনত পৰিছে বহাগ বিহুৰ সংগীত নৃত্য আচাৰ অনুষ্ঠানে অসমীয়া মানুহৰ গতিশীল জীৱনশৈলী আৰু দৰ্শন স্বৰূপাৰ্থত বহন কৰিছে সেইবাবে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই বিহুৰ মাজেৰে অকল যে আমাৰ সাংস্কৃতিক জীৱনবোধ নহয় অসমীয়া মানুহক উদ্দীপ্তভাৱে আগুৱাই যাবলৈ প্ৰেৰণা যোগাই আহিছে এই কথা তেওঁৰ সংগীতৰ মাজেৰেই প্ৰকাশ কৰিছে বিহু অসমীয়া জাতিৰ আত্মশক্তি জাতিটোৰ সৃজনী মনৰ প্ৰকাশ তেনে এক দৃষ্টিভংগীৰে সংগীত ৰচনা কৰি সকলোকে নৱচিন্তাৰে আগুৱাই যোৱাৰ পথ দেখুৱাই গৈছে জাতীয় জীৱনক অনুপ্ৰাণিত কৰিব পৰা বিহুৰ যি শক্তি সেয়া ভূপেন মামাই জনমানসলৈ নিব বিচাৰিছিল কৃষিভিত্তিক উৎসৱ বিহুৰ মাজেৰে কৰ্ম সংস্কৃতিৰ নিদৰ্শন বিচাৰি পোৱা যায় ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমলৰ মাজেৰে বিহুৱে নিতুল ৰূপ ধাৰণ কৰিছে ফলত বিহু জাতীয় ঐক্যৰ সেতুলৈ ৰূপান্তৰিত হৈছে আমাৰ দুগৰাকী পৰিচালক আছে এই পৰিচালকদ্বয় আপোনাৰ ওচৰত আমি চিনাকি কৰি দিব বিচাৰিছোঁ লক্ষ্মী মহন্ত
এই আমাৰ লক্ষ্মী মহন্ত আৰু মিচিমি মহন্ত তেখেতসকলক আমি মঞ্চৰ সন্মুখলৈ অনুৰোধ জনাইছোঁ। আমি পশ্চিম নগাঁও বিহু সন্মিলন তথা সুৰভি সাংস্কৃতিক তৰফৰ পৰা তেখেতসকলক আমি এটি উষ্ম আদৰণি জনাব বিচাৰিছোঁ। এই আদৰণি চিনস্বৰূপে এখন ফুলাম গামোচা প্ৰদান কৰিব আমাৰ সাংস্কৃতিক বিভাগৰ আহ্বায়ক কমল শইকীয়াদেৱে লক্ষ্মী মহন্তক এখনি গামোচাৰে আদৰণি জনাব। লগতে মিচিমি মহন্তদেৱে আমাৰ যুগল দত্তই এখনি ফুলাম গামোচাৰে আদৰণি জনাব। আৰু আমি পশ্চিম নগাঁও বিভিন্ন তথা সুৰভি সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা তেখেতসকলৰ এই সমূহ নৃত্যশিল্পীলৈ আমি উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ইমান পৰে ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠান ভাগ উপভোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ জৰিয়তে সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজক আশীৰ্বাদ দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।